নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই অংকিতাই পুনৰবাৰ আপোনালোক সকলোকে অংকিতাছ ব্লগলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। আজি বলকচোন মই আজি নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ। এয়া আপোনালোকক দেখাব বিচাৰিছোঁ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ। সকলোৱে নিশ্চয় নামটো শুনিছে। চাওক ইমান ধুনীয়া পৰিৱেশ। ইয়াৰ ভিতৰলৈ আহিছোঁ আমি, মানে বাহিৰৰ পৰিৱেশটো মই দেখাব বিচাৰি আছোঁ। মা, মই আৰু মানুহজন। ভিতৰলৈ সোমোৱাৰ আগত ভাবিলোঁ বাহিৰৰ পৰিৱেশটো এবাৰ দেখাই লওঁ আপোনালোকক। এয়া চাওক ইমান ধুনীয়া। যোৰহাট তাৰকা গৃহ অৱস্থিত যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত। ইমান ধুনীয়া পৰিৱেশ চাওকচোন। এইটো যে মই দেখাইছোঁ, ইয়াত তাৰকা গৃহৰ গ্ৰহ নক্ষত্ৰৰ শ্ব'বোৰ দেখাই ইয়াত, কিন্তু দুখিত আমি দেখিবলৈ নাপালোঁ যিহেতু লকডাউনৰ পৰাই বন্ধ আছিল। ইয়াৰ মা মোৰ। ভিতৰলৈ সোমাম। ইয়াত লিখা আছে নমস্কাৰ বুলি। প্ৰেমিক প্ৰেমিকাৰ বাবে এই গৃহ নিষিদ্ধ বুলি লিখা আছিল, যিহেতু ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ বাবে বেছি প্ৰযোজ্য। আহক ভিতৰলৈ যাওঁ। ইয়াৰ প্ৰতিটো বস্তুৰ এটা চুইচ থাকে, সেই চুইচটো টিপি দিয়াৰ লগে লগে দেখিবলৈ পোৱা যায় তাত কি হৈ থাকে, তেল ঘটনা এইবিলাক। আচলতে কি হয়, ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ লোকসকলক এই কেন্দ্ৰৰ জৰিয়তে যাতে বিজ্ঞানৰ প্ৰতি বেছি ধাউতি হয়, সেই উদ্দেশ্যৰে যোৰহাট তাৰকা গৃহৰ লক্ষ্য আছিল। খুব ধুনীয়া লাগিছে চাওক পৰিৱেশটো। খুব এটা ঠাণ্ডা পৰিৱেশ। চিলড্ৰেন এক্টিভিটি কৰ্ণাৰ আছিল এইফালে। এয়া দেখিছে মই বজাইছোঁ, ইমান ধুনীয়া এটা শব্দ হয়। প্ৰতিটো বস্তুতে এনেকৈ চুইচটো দি দিয়াৰ লগে লগে হৈ যায়, ওপৰলৈ উঠি যাব, নিজৰ নিজৰ কামখিনি হৈ যায়। এয়া চাওক, এয়া বিদ্যুৎ গৈছে, দেখিছে সেইটো বগাকৈ যে জিলিকি আছে, চুইচটো টিপি দিয়াৰ লগে লগে গৈছে। কিন্তু এইফালে আহি আছোঁ ৰ'ব দেই, আপোনালোকক বৰ ধুনীয়া বস্তু এটা দেখাম। মই কৈছোঁ নহয় মাত্ৰ, ইয়াত চিলড্ৰেনখিনিৰ কাৰণে বিৰাটেই ধুনীয়া। ইয়াত বায়ুৰ মাজত কেনেকৈ সংগীত হয় চাব দেই, কেনেকৈ মই সংগীত কৰিম বায়ুৰ মাজত, হাতেৰে এনেকৈ দি দিয়াৰ লগে লগে ইমান ধুনীয়া সংগীত প্ৰতিধ্বনি হৈছে। সন্ধিয়াৰ পৰিৱেশ আছিলে, মোৰ চকুকেইটা জ্বলি জ্বলি গৈছিল কেমেৰাৰ ফ্লেছত। ইয়াৰ ভিতৰত আচলতে পেট্ৰলিয়াম উৎপাদনৰ সম্বন্ধীয় গেলেৰী, বালি ৰাখিব পৰা নানা ধৰণৰ আহিলা, প্ৰাকৃতিক দুৰ্যোগ সম্বন্ধীয় গেলেৰী, এনেধৰণৰ বহুত কিবা কিবি ইয়াত সংৰক্ষিত হৈ আছে। ইয়াৰ সন্মুখতে যে ছাত্ৰ ছাত্ৰীসকলে খেলিব পৰাকৈ, মুঠতে চাৰিওফালৰ পৰিৱেশটোৱে আচৰিত সৌন্দৰ্য। এয়া যোৰহাট তাৰকা গৃহৰ মই আপোনালোকক থুলমূল আভাস দিলোঁ। নিশ্চয় আপোনালোক এবাৰ ইয়ালৈ আহিব আৰু নিজে পৰ্যবেক্ষণ কৰিব, খুব ভাল লাগিব। যোৰহাটৰ তাৰকা গৃহৰ পৰিৱেশ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভাল পাইছে আৰু আপোনালোক ইয়ালৈ আহিব যোৰহাটৰ তাৰকা গৃহলৈ। খুব ধুনীয়া পৰিৱেশ আৰু চিলড্ৰেনখিনিও বহুত বেছিয়ে ভাল পাব ইয়াৰ ভিতৰৰ পৰিৱেশ, মিউজিয়াম। লগতে আজি আমি দুৰ্ভাগ্য যে ইয়াত আমি শ্ব' চাবলৈ নাপালোঁ, যিহেতু লকডাউনৰ কাৰণে ইয়াত শ্ব'খিনি বন্ধ কৰি থোৱা আছে।
আৰু জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, গতিকে আপোনালোক আহিব, খুব ভাল লাগিব, খুব ধুনীয়া এটা পৰিৱেশ, সকলোৱে উপভোগ কৰিব, ভাল লাগিব। মই আপোনালোকক থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোক এবাৰ নিজে আহিব, ধুনীয়াকৈ চাই যাবহি, চাবচোন, তেতিয়াহে আপোনালোকৰ বেছি ভাল লাগিব। সেয়ে মই থুলমূল আভাস দিলোঁ মাত্ৰ তাৰকাগৃহৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, মই প্ৰেৰণ কৰা ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ভাল পালে। তেনেহ'লে দেৰি নকৰি ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে।